হেল্ল' গাইজ, তোমালোকে কেনেকুৱা আছা? তোমালোক সকলোৱে ভালে আছো বুলি আশা ৰাখিছো। চ' আজি আকৌ আহি গৈছো নিউ এটি ভিডিঅ' আৰম্ভ কৰাৰ আগত কথা এটা কৈছো যে ভিডিঅ' যদি চাই ভাল লাগে তেনেহ'লে আমাৰ চেনেলটোক লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাইডত থকা ঘণ্টি বটনটো এবাৰ দবাই থৈ যাব। তেতিয়া তোমালোকে আমাৰ ভিডিঅ' নটিফিকেশ্যন সকলোতকৈ আগত পাবা। আজিৰ ভিডিঅ'টোৰ টপিক হৈছে আমি টেঙাৰ বিষয়ে পাতিম। চ' টেঙা কেনেকুৱা সৃষ্টি হয় তোমালোকে জানানে বাৰু? টেঙানো কেনেকুৱা টেঙা হ'ল আমি আজি তাকে অলপ কথা পাতিম। চ' ব'লা আমি বেছি দেৰি নকৰো, ক্লাছটো আৰম্ভ কৰো। চ' লেটছ ষ্টাৰ্ট। হেল্ল' বন্ধু Good morning, sir. আচ্ছা আচ্ছা হ'ব দে গুড মৰ্নিং Thank you, sir. আকৌ আজি হৈ গৈছে ঐ মাটি কলহত পানী খাবি, দেহা শীতল কৰিব, গাঁৱৰ ডেকা ভাল পাবি, ফেচেলিটি বাঢ়িব, বাৰীত পাবি আম কঁঠাল আৰু পুখুৰীৰে মাছ, লাহি শালি চাউলেৰে ৰান্ধি খাবি নিতৌ ভাত। এইটো গানে না? এইটো গান নহয়, কবিতা ইংলিছ কবিতা যে ইংলিছ কবিতা গাই দিছো আৰু মনত পৰিছে। 420 কেইটা কথা শুন, তাকে নুশুনিলে তো উপায় নাই, কথাবিলাক তো শুনিবতো লাগিবই। হ'ব দে, হ'ব যদি হ'ব, কি কথা আছে? আচ্ছা মই যে তহঁতক যোৱাকালি এটা প্ৰশ্ন সুধিম বুলি কৈছিলো, তহঁতৰ মনত আছে না? ছাৰ কোনটো প্ৰশ্ন? কিয় মই যে তহঁতক কৈছিলো নেমু টেঙাবোৰ কিয় ইমান টেঙা, মানে নেমু টেঙাৰ সোৱাদটো কিয় টেঙা, তহঁতক যে চাই আহিব কৈছিলো, কোনে পাৰিবি? ইয়েছ ছাৰ। মানে তই পাৰিবি? হয় ছাৰ, নেমু টেঙাবোৰ কিয় টেঙা মই পাৰিম ছাৰ ক'বলৈ। একচুৱেলি মানে ছাৰ কথাটো অলপ বেলেগ ধৰণৰ, আমিও পাৰিলোহেঁতেন, মানে পাৰিম আৰু, কিন্তু যে নেমু টেঙাবোৰ কিয় টেঙা ক'বলৈ আমি পাৰিম, মানে কথাটো যদি আমি অভাৰটেক কৰি দিওঁ গতিকে বেয়া হ'ব ন ছাৰ? আচ্ছা কথাটো মানে এইটো, বাৰু ঠিক আছে। আজি তাই ক যে নেমু টেঙাবোৰ কিয় টেঙা, কি হ'ল ক আকৌ। মানে ছাৰ ন নেমু টেঙাবোৰ কিয় টেঙা তাৰ উত্তৰটো মানে ছাৰ নহয় নেকি? হয় ছাৰ, নহয় দিয়ক, মানে ছাৰ উত্তৰটো যিহেতু ছাৰ ইয়ে ফাৰ্ষ্ট কম বুলি ক'লে, গতিকে তাকে ক'বলৈ দিয়ক নেকি? হয় ছাৰ ঠাই কৈছে। চালা অভদ্ৰ 420 কৰিবলৈ আহ, 420 কৰিবলৈ আহ। লোকে জানো বুলি কৈছে, হেতে মানে এনেই অভাৰ স্মাৰ্ট দেখাইছে। ক এতিয়া জানো যদি। ছাৰ একচুৱেলি মানে আচল কথাটো ক'বলৈ গ'লে এইবিলাকক হিংসা বুলি কয়, হিংসা দেখিছে ছাৰ? মই যে জানো, ইহঁতেও মানে জানো বুলি অকণমান দেখাইছে আৰু, কিন্তু নেজানে ছাৰ, নেজানে ইহঁতে। এইবোৰ কি কথা কৈছে? ৰাইট তহঁতকেইটা হিংসা দেখিছ, তহঁতে উত্তৰবিলাক নেজান কিন্তু জানো বুলি কৈছ। হ'ব এইবিলাক এৰ আৰু মনে মনে শুনি থাক। হ'ব ছাৰ। মেইন প্ৰশ্নটোলৈ আহো, মানে নেমু টেঙাবোৰ কিয় টেঙা, মানে নেমু টেঙাৰ সোৱাদটো কিয় টেঙা? ভাবিলো, ভাবি ছাৰ এটা মই সৰু উত্তৰ পাইছো ছাৰ, সেইটোকে মই ক'ম না? ঠিক আছে কৈ দে। হয় ছাৰ, প্ৰথম অৱস্থাত নেমু টেঙাৰ সোৱাদটো মিঠাও নাছিল আৰু টেঙাও নাছিল। মানে ছাৰ প্ৰথম অৱস্থাত নেমু টেঙাবিলাকৰ সোৱাদটো টেঙাও নাছিল আৰু একেদৰে মিঠাও নাছিল। এটা নৰ্মেল সোৱাদ, এটা নৰ্মেল টেষ্ট, খাই ভাল নালাগে আৰু ছাৰ, তেনেকুৱা এটা সোৱাদ আছিল। লগতে মেইন কথাটো এইটোৱে যে ছাৰ, প্ৰথম অৱস্থাত মানে যেতিয়া নেমু টেঙাবিলাক সৃষ্টি হৈছিল তেতিয়া কেৱল নেমুহে নাম আছিল, টেঙাটো নাছিল ছাৰ। তাৰ মানে তই ক'ব বিচাৰিছ যেতিয়া মানে নেমু টেঙা সৃষ্টি হৈছিল তেতিয়া নেমু টেঙাৰ নামটো কেৱল নেমুহে আছিল, নেমু টেঙা নাছিল? হয় ছাৰ, আপুনি একজেক্টলি ৰাইট কথাই কৈছে। পিছে বাকীখিনি শুনি যাওক। কৈ যা। হয় ছাৰ, আনফালে কমলা টেঙাবিলাকৰ সোৱাদটোতো বৰ বেলেগ ধৰণৰ, কেঁচা হৈ থাকোঁতে টেঙা হয় আৰু পকিলে ক'লে মিঠা হয়। আৰু ছাৰ সেই কাৰণে কমলা টেঙাবিলাকে নেমুবিলাকক ঠাট্টা কৰে আৰু কয়, এই ফকটীয়া নেমু, তই কি ধৰণৰ ফল মূল, তোৰ সোৱাদটো দেখোন একোৱেই নাই, তই টেঙাও নহয় তই মিঠাও নহয়, তোৰ নিচিনা ফল মূল থকাতকৈ নথকাই ভাল। কিন্তু ছাৰ কমলা টেঙাবিলাকৰ ইমান ঠাট্টাটো নেমুবিলাকে সহ্য কৰিব নোৱাৰে আৰু অৱশেষত নেমুবিলাকে নিজৰ নেমু গছবিলাকক ক'লে, ঐ গছ তই আমাক সৃষ্টি কৰিছ হয়, তই ধুনীয়াকে ফুলিছ, তই আমাক জন্ম দিছ, কিন্তু তই দেখোন আমাক একো সোৱাদেই নিদিলি, না আমি টেঙা না আমি মিঠা, গতিকে কিবা এটা কৰ, নহ'লে আমি কমলা টেঙাবিলাকৰ পৰা ইমান ঠাট্টা সহ্য কৰিব নোৱাৰো। নেমুবিলাকৰ কথাষাৰ শুনি অকণমান নেমু গছবিলাকৰ দুখো লাগিলে আৰু অকণমান ভাবি নেমুবিলাকক ক'লে, নেমু তহঁতে টেনচন নকৰিবি, তহঁতে টেনচন নলবি, যিহেতু কমলা টেঙাবিলাকে তহঁতক ঠাট্টা কৰিছে, ইনচাল্ট কৰিছে, গতিকে তহঁতি কমলা টেঙাতকৈ বিৰাট খাতৰা টেঙা হ'ব লাগিব। আৰু ছাৰ একেদৰে নেমুবিলাকেও কথাষাৰত সন্মতি জনালে। তাৰ পাছতে নেমু গছে কিবা কিবি কৰি নেমুবিলাকৰ নামটো নেমু টেঙা কৰি দিলে আৰু তাৰ পাছতে নেমু
গ'ল আৰু ছাৰ তেতিয়াৰ পৰা নেমু টেঙাৰ হোৱাত আজিলৈকে টেঙাই হৈ থাকিল হে ছাৰ আপুনি দেখোন পলালে হে কি কথা কৈছ তই যিটো কথা কলি যিটো কাহিনী কলি সেইটো সঁচা জানো ৰচোন সঁচা মিছা গুলি মাৰ ছাৰে যে তেনেকে গ'লগে কথাটো কি মানে তই একো গমেই নাপাৱ তই যিটো কাহিনী কলি সেই কাহিনীটো সঁচা না মিছা ছাৰে নেমু টেঙাবিলাকক সুধিবলৈ গৈছে বেছি দেৰি নকৰে মা কাকি কাহিনী কৈছ বে তই হ'ব দে পিছে বন্ধুসকল আপোনালোকে আমাৰ প্ৰতিটো উত্তৰ মানে যেনেকৈ এতিয়া নেমু টেঙাবিলাকৰ হোৱাত কিয় টেঙা এই উত্তৰটো সঁচা বুলি ভাবি নল'ব কাৰণ আমি মনোৰঞ্জনৰ কাৰণে বা এণ্টাৰটেইনমেণ্টৰ কাৰণেহে এই উত্তৰটো বনাইছো গতিকে অকণমান ভাবি চাব মানে কৈ দিছো আৰু নহ'লে কিছুমানে ভাবি ল'ব পাৰে গতিকে সেয়াই বাকী ক'বলৈ নাই আৰু একেবাৰে বাই বাই আজি ক্লাছটো চ' গাইজ তোমালোকৰ পিনে গৰম কেনেকুৱা চলিছে কমেণ্ট কৰি জনাবচোন আমাৰ ইপিনে কিন্তু বেলেগ গৰম দিছে দেই থাকিব পৰা নাই ৰ'দটো ৰ'দ কলোৱা টিকা ফটা ৰ'দ হেল্ল' গাইজ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা চ' আমাৰ ভিডিঅ'বোৰ কেৱল মানুহক মনোৰঞ্জন কৰিবৰ কাৰণেহে বনোৱা হৈছে কোনো যাতে ভুল ভাবি নলয় আজিলৈ ভিডিঅ'টো ইমানটাই আছিলে আকৌ তোমালোকক লগ পাম নেক্সট ভিডিঅ'ত জয়লা হৰি বোলা জয়লা ৰাম বোলা বাই বাই